মই ইতিমধ্যে নৱম শ্ৰেণীৰ গ শাখাত অন্যৰ প্ৰতি ব্যৱহাৰ সাহিত্যৰ এই পাঠটি যেহেতু পঢ়াবলৈ আৰম্ভ কৰিছোঁ, গতিকে তাৰ পাছৰখিনি মই আজি তোমালোকক পুনৰ পঢ়াম। তোমালোকক এই পাঠত মূলতঃ কিহৰ কথা দিয়া আছে? অন্যৰ প্ৰতি ব্যৱহাৰ। অন্য মানে বেলেগ এজন লোকৰ কথা কৈছে। আমাৰ ব্যৱহাৰ অন্য এজন ব্যক্তিৰ প্ৰতি কেনেকুৱা হোৱা উচিত? কেনেকুৱা ব্যৱহাৰে মানুহক আকৰ্ষিত কৰে বা কেনেকুৱা ব্যৱহাৰে মানুহৰ মনত সাজ বহুৱাই যায়? মানুহৰ ভাল ব্যৱহাৰো থাকে, মানুহৰ বেয়া ব্যৱহাৰো থাকে। ভাল ব্যৱহাৰ বা সজ ব্যৱহাৰত কি কি গুণ থাকিব লাগে, কেনেকুৱা গুণ থাকিব লাগে, মানুহৰ মাতষাৰ কেনেকুৱা হ'ব লাগে, মিঠা হ'ব লাগে নে, তিতা হ'ব লাগে নে, খঙেৰে কথা ক'ব লাগে নে, খিংখিঙীয়া হ'ব লাগে, এই সকলোবিলাক কথা তোমালোকৰ এই পাঠটিত সুন্দৰভাৱে বৰ্ণনা কৰা আছে। আমি ইতিমধ্যে পঢ়িছোঁ যে মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। তাৰমানে আমি কোনোবা এজন ব্যক্তিৰ লগত যদি আমি কথা পাতোঁ, সেই কথা পাতোঁতে আমি যাৰ লগত কথা পাতিম তেখেতৰ ব্যৱহাৰ কেনেকুৱা, সেই কথাষাৰ ক'ত গম পাম? আমি মানুহৰ সেই তেখেতৰ মাতষাৰতে গম পাম। বুজিলানে? গতিকে যিসকল লোকে কথা কওঁতে মিঠা মাত বা ধুনীয়া কথাৰে বা ভাল ব্যৱহাৰে মানুহৰ লগত কথা পাতে, তেওঁলোকৰ কি হয়? খুব বেছি গুণানুকীৰ্তন হয় বা তেওঁলোকক সকলোৱে ভাল পায় বুলি ক'ব পাৰোঁ। কিন্তু এনেই কথা নাই বতৰা নাই, অবাবত কেটৰেৰা জেঙেৰা মাত মাতি মানুহক যদি তেনেকুৱা ব্যৱহাৰ কৰিবলগীয়া হয়, তেনেহ'লে সেই মানুহক কোনো ভাল নাপায়। লাগিলে সেই মানুহজন যিমানেই মনৰ পৰা ভাল নহওক কিয়, ব্যৱহাৰ যদি ভাল নহয়, তুমি যাৰ লগত কথা পাতিবা তুমি জানা সেই মানুহগৰাকী বা সেই ব্যক্তিজন অন্তৰৰ পৰা ভাল ব্যক্তি, কিন্তু তোমাৰ লগত কথা পাতোঁতে প্ৰত্যেকটো কথাতে যদি কেটেৰা জেঙেৰা মাৰে, খঙত কথা কয়, গালি পাৰে, বেয়া কথা কয়, তেতিয়াহ'লে স্বাভাৱিকতে সেই মানুহজনৰ প্ৰতি বা সেই ব্যক্তিজনৰ প্ৰতি আমাৰ মনত বেয়া মনোভাৱ গঢ় লৈ উঠাত একো আমি বাধা দিব নোৱাৰোঁ। নিজে নিজে সেই মানুহজনৰ প্ৰতি এটা বিৰক্তিকৰ মনোভাৱ এটা আমাৰ মনত গঢ় লৈ উঠিব পাৰে। গতিকে মই নৱম শ্ৰেণীৰ গ শাখাত ইয়ালৈকে পঢ়াইছিলোঁ। আজি এই পেৰেগ্ৰাফটো আমি 22 নম্বৰ পৃষ্ঠাৰ 2 নম্বৰ পেৰেগ্ৰাফটো আমি আৰম্ভ কৰিম। আনৰ ভাল গুণ প্ৰয়োজন অনুসৰি ফুটাই বখনা উচিত। তাৰমানে আমি কাৰোবাৰ লগত যদি কথা পাতি আছোঁ, আমি যদি তেতিয়া কাৰোবাৰ ভাল গুণৰ কথা আমি জানো, তেনেহ'লে যদি প্ৰয়োজন হৈছে যে সেই মানুহজনৰ বা সেই ব্যক্তিজনৰ ভাল গুণখিনি আমি ব্যক্ত কৰিব লাগে, তেনেহ'লে আমি সেইখিনি সঁচাকৈ ব্যক্ত কৰা উচিত। বখনা মানে ইয়াত কি কৈছে? ব্যক্ত কৰা বা কাৰোবাৰ গুণানুকীৰ্তন কৰাৰ কথা কৈছে। কোনোৱে ভাবিব পাৰে যে আনক বখানিলে নিজক সৰু পতা হয়, কিন্তু দৰাচল পক্ষত তাৰ পৰা বখানোতাৰ মহত্বহে প্ৰকাশ পায়। তাৰমানে আনৰ গুণখিনি প্ৰকাশ কৰিলে কেতিয়াবা বহুতে নিজকে সৰু বুলি ভাবে যে আনৰ ইমানখিনি ভাল গুণ আছে, মোৰ ভাল গুণ নাই, গতিকে মই তাৰ ভাল গুণখিনি বেলেগৰ আগত নকওঁ। আৰু সেয়ে কি হয়, বেলেগৰ ভাল গুণখিনি যদি আমি কাৰোবাক ক'বলৈ যাওঁ, তেনেহ'লে বহুতে নিজকে সৰু বুলি ভাবে। গতিকে একচুৱেলি সেইটো নহয়। তাৰমানে আমি কি ক'ব খুজিছোঁ যে যাৰ যিটো ভাল গুণ, সেই ভাল গুণটো যদি আমি প্ৰকাশ কৰোঁ, তেনেহ'লে আমাক মহান বুলি ক'ব বা আমাৰ সেই গুণটোক মহত্ব গুণ বুলি কোৱা হ'ব। গুণীৰ গুণ তাৰ মুখৰ আগত বখনা অযুগুত। আমি কাৰোবাৰ লগত কথা পাতিছোঁ, তৃতীয় ব্যক্তিৰ ভাল গুণখিনি আমি দ্বিতীয় ব্যক্তিজনক প্ৰকাশ কৰিম, কিন্তু যাৰ গুণ আমি প্ৰকাশ কৰিম সেই ব্যক্তিজনৰ সন্মুখতে যদি আমি তেখেতৰ গুণানুকীৰ্তন অহৰহভাৱে কৰিয়ে থাকোঁ, তুমি আমুক ভাল, তোমাৰ আমুক ভাল, তুমি দেখিবলৈ ধুনীয়া, তোমাৰ মাতষাৰ ভাল, তোমাৰ আমুক স্বভাৱটো ভাল, তেনেহ'লে কি বুলি কৈছে? তেনেকৈ কৰিবলৈ মানা কৰিছে, কাৰণ মুখৰ আগত বখানিলে নিন্দা কৰা যেন হয় আৰু সিজনে তোমাক চাটুকাৰ বুলি ভবাৰো আটক নাই। তাৰমানে কি কৈছে? মুখৰ আগত যদি বেছিকৈ ভাল ভাল বুলি কৈ থাকা, তেনেহ'লে সেই ব্যক্তিজনে তোমাক ঋণাত্মকভাৱে ভাবিব, নিগেটিভলি ল'ব যে এই মোক সঁচাকৈ কৈছে জানো, কিজানি মিছাকৈ কৈছে, মোৰ একচুৱেলি এইখিনি ভাল গুণ নায়েই, মোক এনেই ঠাট্টাহে কৰিছে, তেনেকুৱা বুলি ভাবিব পাৰে। বা তোমাক চলাহী কথাৰে আনৰ মন
ভুলুৱা যিবিলাক লোক তেওঁলোকক কি বুলি কোৱা হয় চাটুকাৰ বুলি কোৱা হয় তেনেকুৱা চাটুকাৰ বুলিও তোমাক ভাবিব পাৰে সেইকাৰণে আমি যাৰ গুণৰ কথা ক'ম সেই মানুহজনৰ বা সেই ব্যক্তিজনৰ মুখৰ আগতে আমি অহৰভাৱে গুণানুকীৰ্তন কৰি থাকিব নালাগে সন্মুখত প্ৰশংসা কৰা চাটুকাৰৰহে স্বভাৱ চাটুকাৰ মূৰ্খ বা দাম্ভিক মানুহে ভাল পাব পাৰে কিন্তু জ্ঞানী মানুহে ঘৃণায় চাটুকাৰ মানে চলাহী মানুহক মূৰ্খ এজনেহে ভাল পাব পাৰে কিন্তু যিসকল জ্ঞানী লোক সেই জ্ঞানী লোকসকলে কিন্তু চাটুকাৰক ঘৃণ কৰে বা বেয়া পায় কোনো মানুহৰ গুণৰ কথা তাৰ সন্মুখতে ক'বলগীয়া হ'লে সংক্ষেপ কৰি কোৱা উচিত ব্যাখ্যা কৰি বহলাই কোৱা উচিত নহয় আৰু কেতিয়াবা এনেকুৱাও নহয় যে আমি কাৰোবাৰ ভালটো আমি সেই মানুহজনক ক'বলগীয়া হৈছে আমি জোৰ জবস্তি বা আমি জোৰ কৰি ৰখাই থৈছোঁ তেনেকুৱাও নহয় আমি প্ৰয়োজন সাপেক্ষে তেখেতৰ ভাল গুণটো আমি ক'ব লাগিব কিন্তু সংক্ষেপে চমুকৈ কৈ থ'ব লাগিব একদম বিস্তৃতভাৱে একদম পুংখানুপুংখভাৱে তোমাৰ আমুক ভাল তুমি তাৰ মানে আমুক 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 বিস্তৃতভাৱে যদি আমি ক'বলৈ যাওঁ সেইটো এটা বেয়া স্বভাৱতেই পৰে সেইকাৰণে চোৱা এজনৰ গুণৰ কথা আন এজনৰ আগত কোৱাহে ভাল কিয়নো তাৰ পৰা তোমাৰ সৰলতাৰ চিনাকি পোৱা যায় আৰু গুণীজনৰো উপকাৰ হয় তাৰমানে আমি কাৰোবাৰ ভাল গুণৰ কথা আমি তৃতীয় ব্যক্তি এজনৰ আগতে কোৱা উচিত মানুহে নিজৰ গুণৰ কথা নিজ মুখে আনৰ আগত ক'ব নোৱাৰে সেই কাম বন্ধু বান্ধৱৰ পৰা সিদ্ধ হ'ব লাগে তাৰমানে ইয়াত এটা কথা দিছে যে মানুহে নিজৰ গুণ নিজে কিমান কৈ থাকিব মই আমুক কৰিব পাৰোঁ মই নাচিব পাৰোঁ মই গাব পাৰোঁ মই ভাল ৰান্ধিব পাৰোঁ মোৰ মাতষাৰ ভাল আমুক তামুক এনেকৈ নিজৰ গুণ নিজে আমি বখানি থাকিব পাৰিম জানো মানুহৰ আগত ভাল নালাগে হয়নে নহয় সেইকাৰণে মোৰ গুণখিনি যদি মোৰ কোনোবা বন্ধু বা বান্ধৱী এগৰাকীয়ে গম পায় বা জানে তেনেহ'লে সেই বন্ধু বা বান্ধৱীয়ে সাধাৰণতে বেলেগ লোকৰ আগত বা অন্য লোকৰ আগত মোৰ গুণখিনি প্ৰকাশ কৰি দিব লাগে একচুৱেলি সেইটোহে এটা মানে সহজত প্ৰক্ৰিয়া বুলি কোৱা হৈছে মানে মানুহে নিজৰ গুণৰ কথা নিজ মুখে আনৰ আগত ক'ব নোৱাৰে মানে ভাল নালাগে ক'বলৈ গতিকে সেই কাম কোনে কৰিব লাগে বুলি কৈছে আমাৰ বন্ধু বান্ধৱৰ পৰাহে এই কাম সিদ্ধ হ'ব পাৰে বা সিদ্ধ হ'ব লাগে গতিকে এই পাঠটো যিহেতু কেইবাটাও পেৰেগ্ৰাফ আছে আৰু একেদিনাই গোটেইখিনি পঢ়োৱা সম্ভৱ নহয় গতিকে মই এটা এটা পেৰেগ্ৰাফে সদায় পঢ়াম